हेलो फ्रेंड्स मोर एटी नतुन भिडिओ লৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আৰু মই ভিডিওটো কৰ পৰা ষ্টাৰ্ট কৰিছো জানিছে মই যেহেতু ঘৰত আছো একাৰণে মা ঘৰৰ পৰা ষ্টাৰ্ট কৰিছো আৰু এতিয়া পথাৰৰ মাজত আছোহি পথাৰৰ মাজত নহয় মানে খুৰী ঘৰ পিছফালে বাৰীত আছোহি এফালে আৰু এখন খুৰীহেতৰ ঘৰৰ পৰা দায়ে খেতি কৰা তামোল পুলি পচাই থৈছে আপোনালোকক দেখুৱাম বাৰু এফালে পুৰা ইয়াৰ পৰা হিয়ালৈ পুৰা তামোল পুলি পচাই দিছে আৰু হেইখন পথাৰখন হৈছে আমাৰ ওচৰৰ পথাৰখন ধান চান দাই শেষ কৰিলে ইয়াত বহুত আছে দাবলে আৰু এইফালে লাই খেতি কৰি থৈছে একে পুৰা ভাগিনীয়েকক লৈ হোৱাই আছে তাই মানে মই ভিডিঅ' কৰিছোঁ কাৰণে তাই ভাগিনীয়েকক ধৰিছে এতিয়া হুলে তাই আৰু এইখিনি হৈছে মূলা চব্জি খেতি কৰিছে আৰু সেইখিনি যে কৈছিলোঁ তামোল পুলি আছে বুলি আৰু সেয়া তামোল পুলি পুৰা পচাই থৈছে ৰোৱা হোৱা নাই ডাঙৰ হৈ গৈছে কেতিয়া ৰুব নাজানো আৰু এয়া হৈছে আমাৰ আইতা হৈছে মোৰ আইতা কৈ দিয়ক হাই আৰু এইজোপা দেখিছেনে এইজোপা কৈছে বৰ নাৰিকল আপোনালোকে বাৰু জানেনে শুনিছেনে বাৰু বৰ নাৰিকল গছ বুলি কোৱা আমাৰ দাই মোক কৈ আছে ভিডিঅ' কৰিছোঁ কাৰণে দাই কৈ আছে মানে এইজোপা হেনো বৰ নাৰিকল ওপৰত এয়া চালি কোমোৰা লাগি আছে পাতখিনি দেখিছেনে ইমান ভাল লাগিছে ইমান মানে ঘৰৰ সন্মুখত এনেকৈ টকৌপাত দেখিছোঁ কাৰোবাক লাগিলে জানাম আমাৰ ঘৰ নহয় কিন্তু দেই বেলেগৰ নিচাদহঁতৰ ঘৰ হয় একদম হাওয়ালৈকে আছে হাইয়াৰ পৰা একদম হেৰিয়ালৈকে আছে বৰে ভাল লাগিছে দেখিবলৈ টকৌপাতখিনি ষ্টাইলটো দেখিছেনে কিমান ধুনীয়া হৈছে এই খৰিকাজা এজোপা দেখিছেনে মই মানে সৰুতে ঘৰত থাকোঁতে ক'ৰবাৰ পৰা এনেই সৰু শিপা ওলোৱা ডাল এটাহে আনি ৰুই দিছিলোঁ আৰু এতিয়া চাওকচোন ইমান ডাঙৰ হৈ আহিছে এয়া হৈছে আমাৰ দেউতাই কৰা তামোল বাৰীখন দেই অকণমান দেউতাই কৰা তামোল বাৰীখনো দেখুৱাই দিছোঁ আৰু এইফালে কলগছ দুজোপামান আছে ইয়াতে একদম ইয়াৰ পৰা একদম এইফাললৈকে পূৰা তামোল পুলিয়ে ভৰি আছে একেবাৰে গোটেই ঘৰখন মানে গোটেই ঘৰ মানে চাৰি ৰাউণ্ডটো সেউজীয়াই আমাৰ ঘৰত আহিয়ে লং ভিডিঅ' বনোৱা হৈছে তাত থাকিলে মানে মই অকল শ্বৰ্ট ভিডিঅ' আপলোড কৰোঁ এনেকৈ ভিডিঅ' বনোৱাই নহয় ঈশানবী বা কেতিয়াবা সময় পালেহে ভিডিঅ' বনাওঁ তাই মানে ইমানেই আমনি কৰে একো ভিডিঅ' বনোৱা সুবিধাই নাপাওঁ মানে আৰু এতিয়া মাহীয়েকে যিহেতু লৈ আছে সেইকাৰণে মই পুৰা ভিডিঅ' এটা বনাই লওঁ দেই তই ল'ৰাজনী লৈ থাক বুলি কৈছোঁ আৰু এইফালে আছে আমাৰ ঘৰৰ আগফালৰ সৌন্দৰ্য একে আইতাকক দিলে পুৰা নাতিনীয়েৰক নচুৱাই আছে নাতিনীতকে নাতিনী ন কি হয় নাতিনী ঈশানবী উঠিলানে উঠিলানে হাঁহি দিয়া আকৌ আৰু আজি ঈশানবীক চফা কৰা হোৱাই নাই আজি যিহেতু বতৰটো মানে ডাৱৰীয়া কৰিছে তাইক চফা কৰাই হোৱা নাই ৰ'দটো ওলালে বাট চাই আছোঁ তাইক চফা কৰিবলৈ আৰু দেখিছেনে তাই কেনেকুৱাজনী দেখিছে মই পুৰা ঈশানবীক লৈ ল'লোঁ তাই মানে নাথাকে হাঁহ পালে বুলি ক'লে মাকৰ বাহিৰে কাৰো ওচৰতো নাথাকে 5 মিনিট থাকিব চবৰ লগতে আৰু ভিতৰত তাই কি কৰিছেনো চাওঁ ব্লগটো ভাত বনাই আছে আজি ৰান্ধনি আমাৰ ঘৰৰ ৰান্ধনি মা নাই মা পথাৰলৈ গ'ল আৰু সেইকাৰণে তাই ভাত বনাব পাইছে ভাত বনোৱা অনুভৱ কেনেকুৱা ভাল বহুত ভাল জানো নহয় বনাবলৈ মানে দাই পথাৰলৈ গৈছিলে আৰু মই এতিয়া ৰৈ আছোঁ দাই ধান অনা ভিডিঅ' কৰিম বুলি অথনি মানে আনিছিলেগৈ ৰাতিপুৱাতে ধান আনিছিলে মই ভিডিঅ' কৰা নহ'ল আৰু মই কৈছোঁ যে দাই লাহে লাহে আহক মই ভিডিঅ' কৰিম আৰু নাই দাই মানে পুৰা খৰকৈ আহিছে ভিডিঅ' কৰা দেখি ধান অনা অনুভৱ কেনেকুৱা কৈ দিয়ক মানে কেমেৰা আগত ওলাবলৈ বহুতেই লাজ কৰে আৰু দেখিছেনে একো নোকোৱাকৈ গুচি গ'ল এই আমাৰ ৰান্ধনীয়ে ভাত বাঢ়ি দিলে আৰু এতিয়া আমি ভাত খাই লওঁ আৰু এতিয়া মাহীয়েকে ভাত বাঢ়ি দিলে আৰু ভাত খাবলৈ মাতি আছে আৰু ঈশানবীক এতিয়া আইতাক দি ল'ম আইতাক দিলেহে ভাত খাব পাৰিম নহ'লে ইয়াক নিদিয়াকৈ ভাত খাব নোৱাৰোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবিলাক কৰি দিব আজিলৈ বাই বাই